নমস্কাৰ সকলোকে মোৰ ইন্ট্ৰোডাকচন ভিডিঅ'ৰ পিছত এইটো প্ৰথম ভিডিঅ' অকমান এক্সাইটেড হৈ আছো অকমান নাৰ্ভাসো হৈ আছো মই ভিডিঅ'টো আৰম্ভ কৰিছোঁ বাহঁতৰ ঘৰৰ পৰা বাহঁতৰ ঘৰত আহিব দুদিন হ'ল ভাবিছোঁ আজি এফালে ফুৰিব যাম আৰু আপোনালোককো লগত লৈ যাম মই এতিয়া হাজোৰ ওচৰত আছো চেঁচা দমদমাত আছো গতিকে ইয়াৰ পৰা ওচৰৰ ঠাই কিবা এডোখৰত যাম আৰু ক'ত যাওঁ কি কৰোঁ একো প্লেনিং কৰা নাই বাৰু আমি ওলাই গৈ ভাবিম ক'ত যাম আৰু আপোনালোককো দেখাই যাম প্লিজ ভিডিঅ'টো শেষলৈকে চাই থাকিব এতিয়া যাব ওলালো আৰু আপোনালোকক দেখাই গৈ থাকিম আমি কলৈ যাম ৰেডি নে গাইস ৰেডি নে ইয়েস ৰেডি আমি আহি পালো যেটো চিনি নাপাওঁ সেইকাৰণে সোনকালে আহিলো অকমান ইমান ধুনীয়া লাগিছে বাহিৰৰ পৰাই সোমাই আহি সু সাইডটো দেখাইছো আপোনালোকক আমাৰ ওচৰতো যে ইমান ধুনীয়া এখন পাৰ্ক আছে মই গমেই পোৱা নাছিলোঁ এয়া মাছ ধৰিছে ইমান ধুনীয়া ধুনীয়া বনাইছে আৰু এইখন পাৰ্কখন তাৰ পৰা সোমাই আহিয়ে বাও চাইডে এটা ধুনীয়া ঘৰ আছে বলকচোন চাওঁ ঘৰটোৰ ভিতৰতনো কি আছে ইয়াৰ পৰা মই ভিউটো দেখাই দিছোঁ ইমান ধুনীয়া ঘৰটোৰ ভিতৰত সোমায়ে ডাল প্ৰকাণ্ড গছ দেখা পাইছোঁ তাৰপিছতে আছে এইখন পঢ়ি চাব সকলোৱে কলাক্ষেত্ৰৰ ভিতৰত দেখিছিলোঁ এনেকৈ আৰু ইয়াত চাওকচোন সঁচা যেন লাগে ইমান ধুনীয়া সঁচাকৈ ভাল লাগিছে না ক'বচোন সকলোৱে আৰু কোনে কোনে আহি পাইছে সকলোৱে কমেণ্ট কৰিব ইমান ধুনীয়া পৰিৱেশ আহিব সকলোৱে এদিন এয়া পাটৰ কাপোৰ সঁচাকৈ চাব লগা ইমান মনোমোহা পৰিৱেশ
বেছি ভাল লাগিছে ইয়াত আহি কিনে আপোনালোকক দেখাব চাইছোঁ সকলোবোৰ আৰু কোন কোন অহা নাই সঁচাকৈ আহিব মই প্ৰথম আহিছোঁ বাৰু বহুত ধুনীয়া পাৰ্ক হয় এইখন বহুত ভাল লাগিছে যাওঁ আৰু এইখিনিক বোলে বংকৰ বুলি কয় আমি এতিয়াহে গম পালোঁ এই আগত গেট এখন আছে গেটখনৰ পিছফালৰখিনিহে শুৱালকুছি এইখন মানে বংকৰ যাওঁ গাইছ বাই বাই